এইফালে মই এতিয়া তিল পিঠা বনাব লৈছোঁ। ৰাতি তোমাৰ প্ৰায় 11টা বজাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। প্ৰথমতে তিল পিঠা কেইটামান বনাই লওঁ বোলো বিহু বুলি। ভিডিঅ'টো দিবলৈ সময় পোৱা নাছিলোঁ, ভাবিলোঁ আজি ভিডিঅ'টো দিওঁ, মানে এডিটিং কৰিবলৈ সময় পোৱা নাছিলোঁ কাৰণ বিহু বুলি বহুত ব্যস্ত আছিলোঁ। ফুৰিবলৈ যোৱা, কিবা কৰা, ঘৰৰ কাম, আকৌ ঘৰলৈ আলহী অহা, এইবিলাকে আৰু নাৰিকল পিঠা কেইটামানো বনাই লৈছিলোঁ, তাকে আপোনালোকক বোলো দেখুৱাওঁ। ভিডিঅ' দিবলৈ সময় নাপাওঁ, ইউটিউবত মাজে মাজেহে দিওঁ। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাবচোন। বহুত দিনেই হ'ল ইউটিউবৰ চেনেলটো খোলা। বনাই আছোঁ তিল পিঠা। কি ক'ব? মায়ে আৰামছে চাই আছে, মোৰ টোপনি ধৰিছে। মায়ে বোলে তিল পিঠা বনাব নাজানে। মায়ে যিকেইটা পিঠা বনায় মোৰো বেয়া হয় দেখিবলৈ, মোতকৈ বেয়া হয় মাৰ। মাকেইটা বনাব দিম মই কেনেকৈ বনায়। 1.5 কেজি চাউল তিয়াইছে, বনাই আমনি লাগি গৈছেগৈ। 2 কেজি চাউলে আৰু বনাই আমনি লাগি গৈছেগৈ মোৰ, একদম মানে কঁকাল বিষাই গৈছেগৈ। 2টা বাজিলে চকু সৰু গৈছে, শুবলৈ পোৱা নাই। তেওঁ বনাব নাজানে আৰু বনাইছে এখন দুটামান, মই আধাখিনি বনালোঁ। মায়ে বনোৱা পিঠাকেইটা দেখাম দেই, কেনেকুৱাকৈ বনাব চাব। আৰু মই বনোৱাকেইটা পিঠাকেইটা খাব দেই। মই বনোৱাকেইটা দেখাইছোঁ আকৌ দেখিয়ে মোক এইখিনি মই বনালোঁ, কেনেকুৱা হৈছে জনাবচোন। এইখিনি হৈছে নাৰিকল চেনি দি পিনে বনোৱা। ভাল লাগি দেই, বনাব জানিছোঁনে ক'ব দেই। এইকেইটা চাওক, মানুহে দেখিলে খাওঁ খাওঁ লগা হ'ব দেই। এইকেইটা মায়ে বনাইছে। কৃষ্ণ ধুনীয়া হ'ব দেই। মই মানে সেইকেইটা আগৰকেইটা মই বনোৱা দেই। এইকেইটা মই বনোৱা তিল পিঠাকেইটা মানে মই বনাইছোঁ। নাৰিকলৰ পিঠা বনালোঁ, এইফালে তিল পিঠা বিৰাট ধুনীয়া হ'ব চাব দেই। এইকেইটা মাকেইটা বৰ ডাঙৰ ডাঙৰ হয় আকৌ, এই ডাঙৰ মানে এটা খালে খালে মস্তি লাগি যাব। এটা খালে মানে আৰু নাখালেও হ'ব আৰু। এইয়া চব ইমান ধুনীয়া কৰি দিব। এইটোহে মায়ে বনাইছে, এইটো বাকীকেইটা মই কিমান বনোৱা। ধুনীয়া দেখিছা? মোৰ ইমান ধুনীয়া নহয়। তিল পিঠা বৰ ধুনীয়া নাহোৱা বাৰু, হ'লেও বনাইছোঁ আৰু। এইফালে পিছদিনাখনি আকৌ ঘৰলৈ আহি ভাবিলোঁ নাৰিকলৰ লাড়ু কেইটামান বনাওঁ। তিল পিঠাখিনি আচলতে অকলে বনাবলৈ অসুবিধা হয়, খুন্দা মেলাৰ পৰা আদি কৰি। সেই মা ঘৰলৈ আগদিনাখনি গৈছিলোঁ, তাকো একেটাই হ'ল আৰু মা বনাব নোৱাৰিলে, মই অকলে বনাব লগা হ'ল তিল পিঠা। কিন্তু খুন্দি মেলি সহায় কৰি দিলে বাৰু সেইখিনি। এয়া মই নাৰিকলৰ লাড়ুকেইটা বনাই ল'লোঁ। বিহু মানে 3 দিনৰ আগৰ পৰাই বনাই আছিলোঁ, এদিনকৈ। মানে সৰু ল'ৰা আছে যিহেতু একেদিনাখনেই নোৱাৰোঁ, তাকো এইটো আকৌ তাৰ পিছদিনাখনিৰ ভিডিঅ'। নিমকি কেইটামান বনাওঁ বোলো। এইফালে বেটাই মোৰ লগত মানে কি ক'ব আৰু, কাম কৰিলে এনেকৈ কিবা কিবিখন কৰি থাকে। আৰু এইফালে নিমকি কেইটাও ভাজি ল'লোঁ। পিছে মিষ্টাৰেও সহায় কৰি দিছে কাটি মেলি। তাকে বোলো অকণমান ভিডিঅ' কৰি থৈছিলোঁ আপোনালোকৰ আগত দেখুৱাওঁ। মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে সঁহাৰি জনাব বুলি আশা কৰিলোঁ। এইফালে মিষ্টাৰেও অকণমান সহায় কৰি দিছে। মিষ্টাৰে কৈছে মোক ভিডিঅ' নকৰিবা বুলি কৈছে। এইফালে এইকেইটা নিমকি বনালোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে